নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই প্ৰিয়ংকাই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু এটা ভিডিঅ'। আজিৰ দিনটো মই কি কৰোঁ, কি কৰিলোঁ, কি নকৰিলোঁ, সেইবিলাক সকলো আজি আপোনালোকে গম পাই থাকিব। আজিৰ ভিডিঅ'টো বহুত মজা লাগিব, সেইকাৰণে লাষ্টলৈকে চাব। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক। মই ৰেডি হৈ ল'লোঁ, মাস্কখন পিন্ধি লৈছোঁ। আজিকালি যে মাস্কখন পিন্ধি একেবাৰে অভ্যাসত পৰিণত হ'ল। একেবাৰে মাস্কখন পিন্ধিলে মাস্কখন পিন্ধি মাস্কখন নিপিন্ধিলে বেয়া লাগে। এইটো কাৰণে নহয় যে কৰোণাটো বাৰু সেইটো ছাইডত ৰাখি কেনে কথাটো কৈছোঁ যে আজিকালি ঠাণ্ডাহে যি নহয়, মানে মুখৰ নাকেৰে চাকেৰে যদি ঠাণ্ডা বতাহ সোমাই যায় নহয়, চৰ্দি হৈ যায়। সেইকাৰণে মই মাস্কখন পিন্ধিয়ে থাকোঁ। সেইকাৰণে আপোনালোকেও মাস্কখন পিন্ধি থাকিব, ঠাণ্ডাৰ বতৰত চৰ্দি নহ'বলৈ আৰু বেমাৰ আজাৰ নহ'বলৈ। তেতিয়াহ'লে মই যাওঁ। এতিয়া মই মোৰ অস্ত্ৰ পাতি সকলো পিন্ধি লৈছোঁ আৰু ইয়াতো চবচে ইম্পৰ্টেণ্ট বস্তু। সেইকাৰণে এতিয়া মই মোৰ এইখনত যাম। তেতিয়াহ'লে এইটোতো চাই থাকক। হা এইফালে গ'ল নেকি? অঁ, পথাৰলৈ যাওঁগৈ তেতিয়াহ'লে। আইতা কৰিছে? অঁ, আহিব অঁ, আহিলোঁ। এইফালে আমি পিকনিক খাম বুলি। কেলৈ কি বস্তু? মই আহিবলৈ পাইছোঁহে আছে আকৌ চাকৰ ৰাইজ মোক কামেই কৰাই আছে মোক। চাই থাকক। ইমান গধুৰ বস্তু মোক দঙাইছে, মই যাব লাগিব। মানে আপোনালোক কৈ আছোঁ ৰখিব, পাই লওঁ তাৰপিছত এইটো বিৰাট গধুৰ, মই অকলে নোৱাৰোঁ। অঁ, হেল্ল' বল দিজিয়ে। আমি কি কৰিছোঁ কি নাই আপোনালোকে কৈ আছোঁ ৰখিব। হেল্ল', আজি মই কি কৰোঁ বুলি মানে আপোনালোকক ক'ম বুলি ভাবিছিলোঁ। আজি কি কৰিম সেইটো আপোনালোকক ক'ম বুলি ভাবিছিলোঁ ন। আজি মানে আচলতে আমি পিকনিক খাম। আজি আমি পিকনিক খাম মানে ডিচেম্বৰ মাহ সোমালেই, সেইকাৰণে এতিয়াতো মানুহে চবেই পিকনিক খাবলৈ ষ্টাৰ্ট দিলেই। সেইকাৰণে ভাবিলোঁ আমি সৰু মৰুকৈ এটা পাৰ্টি কৰোঁ আৰু সেইকাৰণে এতিয়া আমি চব আছোঁ। এইকেইটা পোৱালিটো শুই আছে। কেলৈ শুই আছা? হাই কৰি দিয়া আকৌ, হাই কৰি দিয়া আকৌ, হাই নকয় পোৱালিজনীয়ে হাই ক'ব ন, কৰি দিয়া না। পোৱালিকেইটা লাজ কৰিছে। আজি আমি পিকনিকত কি কৰোঁ কি নকৰোঁ দেখুৱাই যাওঁ আপোনালোকক, চাই যাব। আমি চবে এতিয়া পথাৰত আছোঁ, গোটেইবিলাক পথাৰ, গোটেই ৰ'দ, চাই থাকক। হেল্ল', সেইখন দেখিছেনে? পিছফালে যে ঘৰ কেইটামান দেখিছে, সেইখন হৈছে আমাৰ স্কুল। তাতে আমি পঢ়িছিলোঁ। আগৰ ভিডিঅ' এটা দেখাইছিলোঁ আমাৰ স্কুলখন, হ'লেও এবাৰ দেখাই দিছোঁ। মৰমৰ চেনেহৰ স্কুলখন। এতিয়া আমি ইয়াত বজাৰ কৰি আছোঁ, অংকিতাই বজাৰ কৰি আছে। আৰু এইফালে হৈছে অনিমা। হাই কৰি দে। আজি আমি পিকনিক খাম, মজা লাগিব। জলদি কৰ অংকিতা। এইটো হৈছে অংকিতা ঘৰ। ইয়াৰ পিছফালে আমি খাই আছোঁ মানে পিকনিক খাম আজি। পথাৰ এখন আছে, মই আপোনালোকক দেখুৱালোঁ যে, চাই থাকক। হাই কৰি দিয়া, হাই। এইফালে আমাৰ খানা বনাবৰ কাৰণে আমাৰ বাইদেউ, আমাৰ মাষ্টনী বাইদেউ কেনেকৈ বহি আছে। আমাৰ ৰাইজসকল বহি আছে। কোনোবা বাইদেউ লুকাই দিছে। এইফালে ৰেডি হৈ আছে আমাৰ খানাবিলাক চালাডৰ কাৰণে। এতিয়া খানা বনাই আছে, আমি চবেই খানা চানা বনাই মেলি। এইফালে অংকিতা বাইদেৱে কি বনাইছা? বাইদেউ মই পোলাও বনাই আছোঁ বৰ্তমান। এইফালে আমাৰ বাইদেউ ক'ত গ'ল? মই দেখিছোঁ, আন্ধাৰ হৈছে। এইফালে
এইফালে মাংস পৰিছে আমাৰ আৰু এইফালে আমাৰ এইটো ঢাকি দিব লাগিছিলে মাংস ৰেডি এই গামলাটো ঢাকি দিওঁ নেকি ধোৱা হয় এইটো মই এতিয়া ঢাকি ঢাকি নাখাব ইমান অকণমানটো ঢাকি দিলোঁ এতিয়া মাংস লাগি গৈছে আৰু এইফালে আমাৰ বাইদেউহঁতে বহি আছে এইফালে এগৰাকী শুই আছে মই বহিলেও সেইটোৰ লগত কথা কেইটামান পাতোঁ এগৰাকী অনিতা বাইদেউ এগৰাকী পূজা বাইদেউ এগৰাকী ভাগ্যলক্ষী সেইগৰাকী আমাৰ বৌদেউ এইজনী আমাৰ দীক্ষা হাই গৈ দিয়া দীক্ষা চাই থাকক আমি খালে মানে দেখুৱাম হেল্ল' আমি খাবলৈ ফাইনেলি খাম আৰু এতিয়া খাবলৈ লৈছোঁ বাৰী আছে খানা এতিয়া অংকিতা খানা মানে বাৰী আছে পোলাও এতিয়া আমাৰ পোলাও ৰখিব বেগ কামাৰ পৰা দেখাইছোঁ পোলাও এইখিনি হৈছে আমাৰ চালাড আৰু এইখিনি হৈছে আমাৰ মাংস ঢাকি থৈছে আৰু এতিয়া আৰু এইবিলাক হৈছে আমাৰ মানুহবিলাক আমি পাৰ্টিবিলাক গোটেই পথাৰৰ মাজত আমি খাইছোঁ এতিয়া খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ হেল্ল' গাইজ আমি এতিয়া খাই বৈ উঠিলোঁ খাই বৈ উঠি কেনে এতিয়া পিছফালে মানুহবিলাক বহি আছে ক'ত গোটেই বিচাৰি নাপাইছোঁ যাওঁ দে বাই আৰু নাহোঁ আৰু আমি একেবাৰে যাওঁগৈ এতিয়া বহুত দেৰি হৈ গ'ল ঘৰ যাব লাগে আমি ভাবিলোঁ এতিয়া ঘৰলৈ যাওঁগৈ ঘৰ যোৱাৰ আগতে ভিডিঅ'টো শেষ কৰি দিবলৈ ভাবিলোঁ এতিয়া চাওক বস্তু লৈ গৈছোঁ ইমান কষ্টত ইমান জোৰছে নাযাবি আকৌ এতিয়া ভিডিঅ'টো ভাবিছোঁ ইয়াতে শেষ কৰি দিওঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো ৰাখিব পিছতকৈ ভালছে ক'ম হাই গাইজ এতিয়া ভাবিছোঁ ভিডিঅ'টো শেষ কৰি দিওঁ আজি খাই বৈ আহিলোঁ কিন্তু ফূৰ্তি আৰু কি কৰিলোৱে আৰু কিন্তু গান চান নাচা হ'ল কিন্তু এয়া চাওক অংকিতাহঁতৰ ঘৰৰ বাৰী মানে আগফালে ইমান ধুনীয়াকৈ ফুল চুল লগাইছে মই ভাবিছোঁ ভিডিঅ'টো শেষ কৰি দিওঁ তো আপোনালোকে যদি মোৰ চেনেলটো আগৰ পৰাই চাই আছে আৰু মোৰ চেনেলটো আগৰ পৰাই ছাবস্ক্ৰাইব কৰি থৈছে তেতিয়াহ'লে বহুত বহুত ধন্যবাদ আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ ইমানেই বাই বাই